মৰ্নিং আৰু মই আজি আপোনালোকক লগ পালোঁ একদম ৰাতিপুৱা একদম বিচনাতে আপোনালোকক লগ পালোঁ আৰু আজি ভাবিছোঁ ডেইলি ব্লগ এটা দিওঁ আৰু আজি বহুত দিন হৈ গ'ল ডেইলি ব্লগ দিয়া নাই আৰু আজি ব্লগো দিম আৰু আজি দিনত কি বনাওঁ নিৰামিষ থালি ৰেচিপি বনাম সেইটোও দিম দুটাই ৰেচিপিও দিম ব্লগো দিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু তেতিয়াহ'লে বলক ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ হেল্ল' এভৰিৱান আসসালামু আলাইকুম वेलकम टू माय ब्लॉग मोर ब्लॉगत आपलोक सकलोके स्वागतम आशा करूँ आपलोके सकलोए भाले आछे आरो आपलोकर दुआत आलহামদুলিল্লাহ आमिও भाले आछो तेतियाह'ले भिडिओটো आपलोके शेषলৈকে চাই থাকক কচুলতি আহিনিয়া কচুলতি এয়া হ'ল শুকান মাছ সৰু একদম মিহি যে দৈকণা টাইপ সেইটো এইটো ফ্ৰাই কৰি পিনি এই কচুলতি ধুনীয়াকৈ নহৰু বটা আছে হালধি অকণমান কাশ্মীৰী মিৰ্চ পাউডাৰ মিলাই পিনি ধুনীয়াকৈ ভাজি তাৰপিছত ইয়াৰ এই ফ্ৰাই কৰা যিটো মাছ সেইটো ইয়াৰ লগত মিক্স কৰি পিনি এখন ভাজি ৰেডি হ'ব এই হ'ল ঢেকীয়া ইয়াৰ লগত আদা অলপ কাটি থোৱা আছে জলকীয়া দুটামান দি একদম চিম্পুলকৈ এখন ভাজি এয়া হ'ল কচু এডলীয়া কচু ये এখন ধুনীয়াকৈ জোল কৰা আৰু কি বনাম দেখাম না পাছত এটো মাছ ফ্ৰাই কৰিছো এই মাছ ফ্ৰাই কৰিছো ৰঙা কৰিব কি এই বৰ বেছি ৰঙা নকৰো এই হিচাপত পিয়াজ লাগিব বৰ বেছি দিব নালাগে তেতিয়া বৰ বেছি দিলে যে ইয়াৰ ফ্লেভাৰটোহে বেছি আহিব কচুলতিৰ যিটো এটা নিজৰ এটা সুগন্ধি থাকে যে সেইটো আহিব লাগে কথাটো সেইটো পিয়াজ লাগিব পিয়াজ কাটি দিও নালাগে নহৰু আছে নহৰু এতিয়া কাঢ়ি দিছোঁ ধুনীয়াকৈ কাঢ়ি দিছোঁ কি দিলে হেৰি নহৰু বটা আৰু ৰেড চিলি পাউডাৰ আদা অকণমান জলকীয়া নহৰু দিয়া আছে নহৰু বটা কৈছোঁ নহৰু বটা নিমখ দিলে দিলোঁ আৰু কালাৰটো হোৱাৰ কাৰণ এটা আছে নেকি ইয়াৰ ৰেড চিলি পাউডাৰটো ইয়াৰ কালাৰটো অকণমান বেলেগকৈ পেলাইছে ভালকৈ এইখিনি ভাজি ল'ব লাগিব পানীটো কাঢ়ি কচুলতি বইল কৰিছিলে না বইল কৰিলে হয় কি মানে তোমাৰ সিজিবলৈ যিমান কম সময় লাগে যে তুমি মানে 10-15 মিনিটৰ ভিতৰতে খাই লৈ আঠাটো যাব যাব হয় নাই আঠা থাকে না থাকে এটা কমপ্লিট যাব মাছখিনি অলপ পাছত দিব লাগিব এতিয়া বহাই দিলোঁ কচু আৰু দাইল চামুচ এইটো ইয়াত কচু আছে আৰু দাইল আছে এই কথাটো কি গম পোৱা দাইল দিলে কি হয় দাইল দিলে মানে অলপ গাঢ় হয় ডাঠ হয় খাবলৈ ভাল লাগে দাইলৰ এটা সোৱাদ এটা আছে সেইটো আহে কচু এটা সোৱাদ এটা আছে সেইটো আহে
মানে ভাল কম্বিনেশ্যন এটা। এফালে কচুলতি হৈ আছে আৰু এফালে লাই হৈ আছে। একো নহয়, এতিয়া মই মচি দিম। এইটো হৈছে নিমখ, যোনে যিমান খোৱা হয় নাই, কম বেছি হিচাপত আৰু অলপ ভাল এটা হিচাপত আৰু এতিয়া আৰু ইয়াত একো দিব নালাগে, বাগাৰ দিম ন? একো দিব নালাগে। ধুনীয়াকৈ দি দিয়ে। আজি খানা মজা হ'ব ন? চাওঁ কি হয়, ভাল হ'বতো লাগে। ভাল হ'ব, ইমান টেষ্টিকৈ বনাইছে। হ'লে খাম আৰু ন? এনেও ভাত খোৱা টাইম হৈয়ে গৈছে। এইটো দাইল, এইটো কচুলতি আৰু মাছ, কুকাৰতে হৈ গ'ল ভাত। এইটো কটাৰী। কি দিছে এইটো? নেমু দিলে কি হয়? এই বীজটো নাইকিয়া হয়। আৰু টেঙা টেঙা খাই ভাল লাগিব ন? এইটো কচুডাল হৈ গ'ল, বাগাৰ দিলোঁ। আৰু ইয়াত দুটা বেঙেনা পৰিছোঁ। ভাত হৈ গ'ল বাৰু। আৰু ইয়াত ঢেকীয়া শাক, জলকীয়া আৰু আদা আছে। আজি আলু নিদিওঁ বাৰু। আৰু এইটো দি দিলোঁ এতিয়া নহৰু। ঢেকীয়া শাক দি দিলোঁ। ইয়াত একো দিব নালাগে, অকল নিমখ। এইটোতো আপোনালোকে জানে, ঢেকীয়া শাক ভাজি চবেই বনায় ঘৰত। আৰু এইখিনি আৰু অলপ বাকী আছে। এতিয়া বাজি গ'ল দিনৰ 12টা আৰু হাজবেণ্ড যাব ভাত খাই যায় ডিউটি। সেইকাৰণে ধাম ধুম বনাইছোঁ আৰু ফটাফট হৈ গ'ল। এইটো হ'লে আৰু ভাত বাঢ়িম। এইটো আমাৰ হৈ গ'ল নিৰামিষ খালি ৰেডি। ইয়াত কি আছে দেখাই দিওঁ। ইয়াত কচু দাইল, আৰু এইটো হৈছে বেঙেনা চাটনি, আৰু এইটো হৈছে কচুলতি আৰু মাছ, এইটো হৈছে ঢেকীয়া শাক আৰু ভাত, এইটো নেমু। এইটো হৈছে মাৰ। এইটো হৈছে আপোনাৰ। দিয়া পটাপট। আৰু এইটো নাই। তেতিয়াহ'লে খাই আকৌ লগ পাইছোঁ। কওক। অ' মা, ভাত খাই কেনেকৈ লাগিছে ক'ব দেই। গৰম চাব। ভাল লাগিছে? ভাত খাই আকৌ লগ পাইছোঁ।
হেল্ল' এভৰিৱান, আৰু মই আপোনালোকক লগ পালোঁ বহুত সময়ৰ পাছত। আৰু এতিয়া বাজিছে গধূলি 6টা। অথনি দেখাইছিলোঁৱে কি বনালোঁ। আজি নিৰামিষ, একেবাৰে নিৰামিষ খালোঁ। মানে কেতিয়াবা নিৰামিষো খাই ভাল লাগে। আজি দেখুৱালোৱে কি বনালোঁ। কচুলতি দি মাছ আৰু ঢেকীয়া শাক আৰু কচু দাইল, সেই তেনেকৈয়ে বনালোঁ। মই আৰু হাজবেণ্ড দুয়োজনে মিলিজুলি বনালোঁ। আৰু ভাত চাত খাই ইমান মানে ভাগৰ লাগিলে, তেতিয়া ভিডিঅ' কৰিব মন নগ'ল। সেইটো কাৰণে এতিয়া আপোনালোকক লগ পালোঁ। ভাত খাই অথনি বহুত কাম আছিলে, কাঁহী বাতি ধুলোঁ, কাপোৰো ধুব আছিলে, গা পা ধুই উঠিলোঁ। তেতিয়া শুই গৈছিলোঁ, আৰু এতিয়া শুই উঠি একদম আপোনালোকক শুই উঠিয়ে লগ পাইছোঁ। আৰু মোৰ চকুকেইটা ফুলি আছে, চকু দুটা পূৰা ফুলি আছে। তেতিয়াহ'লে ব'লক এতিয়া কি কৰোঁ, আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। হেল্ল' এভৰিৱান, আৰু মই আপোনালোকক লগ পালোঁ বহুত সময়ৰ পাছত। চাহ খালোঁ বাৰু, আৰু অথনি ভাত বনাই মোৰ ভিডিঅ' শ্বুট কৰিবৰ কাৰণে মন নগ'ল। আৰু কি বনালোঁ আপোনালোকক সকলোবোৰ দেখুৱালোৱে। আৰু আজি মই আৰু হাজবেণ্ডে দুয়োজনে মিলিজুলি বনালোঁ। আৰু ৰাতিপুৱাৰ পৰাই আমি বনাবলৈ ষ্টাৰ্ট দিলোঁ। বেছি একো বস্তু বনোৱা নাই, আৰু ভাবিছিলোঁ বেঙেনা ফ্ৰাই বা ভাত কেৰেলা কিবাকিবি বনাম বাৰু, কিন্তু সময় নহ'ল। আৰু ইমান গৰম আছিলে, ৰ'দ দিছিলে, যিহেতু বনাব মন নগ'ল। সেইটো কাৰণে ইমানখিনিয়ে বনালোঁ। আৰু এদিন পূৰা চেষ্টা কৰিম যেন 15টা বা 20টা আইটেমৰ থালি বনাওঁ। আপোনালোকক সেইদিনাখন ব্লগটো নিশ্চয় দিম বাৰু। আৰু এতিয়া মই কি কৰোঁ আপোনালোকক সকলোবোৰ দেখুৱাম। ব'লক তেতিয়াহ'লে পাকঘৰত যাওঁ। আৰু এতিয়া বাজিছে ৰাতি 8টা। হাজবেণ্ডে আহিছিলে অথনি, চাহ খাই গ'ল। হাজবেণ্ডৰ আজি ইভিনিং ডিউটি, আহোঁতে চাগে দেৰি হ'ব। তেতিয়াহ'লে ব'লক পাকঘৰত। এতিয়া পাতি দিলোঁ কেৰাহী, আৰু এইটো কাটা আছে। তেতিয়াহ'লে সদায়নো কি বনাই দেখুৱাই থাকিম। আৰু চিম্পল ভাজি আৰু দাইল ভাত বনাই, সেইটো কাৰণে তেতিয়াহ'লে বনাই সিজে আপোনালোকক একেবাৰে লগ পাই আছোঁ। হেল্ল' এভৰিৱান, আৰু মই আপোনালোকক লগ পালোঁ বহুত সময়ৰ পাছত। আৰু ভাত পানী বনাই একেবাৰে এতিয়া লগ পালোঁ। আৰু এতিয়া বাজিছে ৰাতি 9:30। আৰু ভাত বনালোঁ, দাইল বনালোঁ, ভাজি আৰু মাছ ফ্ৰাই কৰিলোঁ। আৰু এখেত আছে ডিউটি, একদম পূৰাপূৰি 10টা বজাত এখেত আহি পাব। ইভিনিং ডিউটি আছিলে ক'লোৱে আপোনালোকক। আৰু কালি আছিলে সোমবাৰ যিহেতু, আৰু মই বেলেগ এটা ব্লগত আপোনালোকক কৈছিলোঁ যে আমি প্ৰত্যেক সোমবাৰে নতুন ব্লগ দিম বাৰু, বাহিৰত ফুৰিব যাম। যিহেতু আমি কালি ৰাতিপুৱা গৈছিলোঁ ফুৰিবলৈ 9:30 বজাত, শিৱসাগৰ যাওঁ বুলি ওলালোঁ। কিন্তু কি হ'ল জানেনে, মই গৈছিলোঁ ফুৰিবলৈ আৰু লগতে ব্লগিং কৰিবলৈ, আৰু হাজবেণ্ডৰ বেংকত কিবা এটা কাম আছিলে, সেইটো কাৰণে ওলাইছিলোঁ। মানে ইয়াৰ পৰা যাওঁতে ভিডিঅ' শ্বুট কৰিলোঁ, সেইখিনিও আছিলে। আৰু তাত গৈ আমি কিছুমান জেগাত ফুৰিবৰ কাৰণে গৈছিলোঁ, যেনেকৈ শ্বপিং মল বা অ'ত ফুৰিবৰ কাৰণে গৈছিলোঁ। তাত যি মানে ফুৰা জেগা আছিলে সেইবোৰত গৈছিলোঁ। চব জেগাত ব্লগ শ্বুট কৰিলোঁ। আৰু যেতিয়া অহা সময়ত আমি শিৱসাগৰৰ পৰা অহা সময়ত যেতিয়া সোণাৰীত ৰখিলোঁ বজাৰ যাবলৈ, তেতিয়া মই ভাবিলোঁ ভিডিঅ'খিনি চাওঁচোন কেনেকৈ হৈছে। তেতিয়া চাওঁতে তাৰ আগতে দেখিলোঁ চব যিমান শ্বুট কৰিছিলোঁ চব ডিলিট হৈ গ'ল। আৰু মই যে তাতে একদম মোৰ কান্দো লাগি গৈছে, মানে ইমান বেয়া লাগিছে। গোটেইখিনি ভিডিঅ' ডিলিট হৈ গ'ল। আৰু মই ইমান দূৰ আশা কৰি গৈছিলোঁ যে ব্লগ শ্বুট কৰিম, বা এইটো ব্লগ মানুহে চাই ভাল পাব, আপোনালোকে চাই ভাল পাব, অলপ মানে এণ্টাৰটেইনমেণ্ট কাৰণে ব্লগটো কৰিছিলোঁ। আৰু ইমানেই ধুনীয়া হৈছিলে। হাজবেণ্ডৰ মোবাইল দি ভিডিঅ' শ্বুট কৰিছিলোঁ, কাৰণ মোৰ ভিডিঅ' কোৱালিটি একদম বেয়া। আৰু মই যে সেইটো কাৰণে বেলেগ এটা এপছত ভিডিঅ' কৰোঁ, আৰু নৰ্মেল কেমেৰাত আপোনালোকে ভিডিঅ'টো চাই ভাল নাপাব, সেইটো কাৰণে। তাৰপিছত আহি দেখিছোঁ গোটেইখিনি ব্লগ মানে ভিডিঅ' ডিলিট হৈ গ'ল। আৰু কেইটামানে বাইকত অহা কেইটামান ভিডিঅ' যিখিনি মোৰ মোবাইলত কৰিছিলোঁ সেইখিনিয়ে আছিলে বাৰু। তাৰপিছত মই তাতে একদম কান্দিব লাগি গ'লোঁ, ইমান বেয়া লাগিছে। মানে ক'ত ফুৰিছিলোঁ, পাৰ্কিং কৰিছিলোঁ, সেইখিনি আপোনালোকক দেখুৱাম বুলিছিলোঁ, কিন্তু দেখুৱাব নোৱাৰিলোঁ। কিন্তু কেতিয়াবা যদি যাওঁ তেতিয়াহ'লে আপোনালোকক নিশ্চয় দেখুৱাম, আৰু কমো তাৰ আগদিনাখনেই ক'ম, আৰু ব্লগ শ্বুট কৰিম। আৰু যিখিনি ভিডিঅ' আছিলে হাজবেণ্ডে কৈছিলে সেইখিনিয়ে তুমি মানে 2-3 মিনিটৰ ভিডিঅ' কেইটামান আছিলে, বাইকত জাৰ্ণি কৰা আৰু যোৱা আৰু অহা। হাজবেণ্ডে কৈছিলে এইখিনিয়ে তুমি ব্লগ বনাই দি দিয়া। মই ক'লোঁ নালাগে, মানুহে মানে আপোনালোকেতো বিশ্বাসে নকৰিব, মই হ'লেওতো বিশ্বাস নকৰিম যে গৈছিলোঁ যদি ভিডিঅ'খিনি ক'ত গ'ল, কাৰণ মোৰ গোটেইখিনি ভিডিঅ' ডিলিট হৈ গ'ল। সেইটো খঙতে মই ঘৰত আহি কিনে গোটেইখিনি মানে 2-3 মিনিটৰ ভিডিঅ' আছিলে, মই সেইখিনিও ডিলিট কৰি দিলোঁ।
কি কৰিম আৰু সেইখিনি আছিলে। তেতিয়াহ'লে আজি যদি ভিডিঅ'টো চাই আৰু এটা কথা মই ভাবিছিলোঁ হাজবেণ্ড আহিলে ভিডিঅ'টো মানে এণ্ড কৰিম বুলি, কিন্তু তেওঁ অহাত বহুত দেৰি হৈ যাব আৰু যিহেতু মই এডিটিঙো কৰিব লাগে আৰু এডিটিং কৰোঁতে ৰাতি 2-3টা বাজি যায়। সেইটো কাৰণে ভাবিছোঁ এতিয়া ভিডিঅ'টো এণ্ড কৰি এডিটিং কৰি আপলোড দি দিওঁ, আপোনালোকে তেতিয়া সোনকালে দেখি পাব। আৰু তেওঁ আহোঁতে বহুত দেৰি হৈ যাব আৰু ভাগৰি জুগৰি তেওঁ মানে ব্লগত ওলাবলৈ অলপ টান পায়, যিহেতু ভাগৰি জুগৰি থাকে ন, এনেহ'লে তেওঁ ব্লগত নিজে ওলাই ভাল পায় বাৰু। তেতিয়াহ'লে ভাবিছোঁ ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ। ভিডিঅ'টো যদি চাই আপোনালোকক ভাল লাগিছে নিশ্চয় লাইক এটা কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব। আৰু কালি নতুন এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ। আজিৰ কাৰণে বাই বাই।